हेलो गाइस नमस्कार কি খবৰ সকলোৰে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো দিনৰ পাছত মানে প্ৰায় প্ৰায় নহয় সম্পূৰ্ণ এমাহৰ বেছি দিন পাছত মই লং ভ্লগ এটা আজি দিম বুলি ভাবিছো মানে লং ভ্লগ এটা ষ্টাৰ্ট কৰিব লৈছো নাজানো কিমানখিনিলৈকে পাৰো নাজানো আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ ফালৰ পৰা কলে কাতি বিহুৰ বহুত শুভেচ্ছা জনালো যেহেতু আজি কাতি বিহু গতিকে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাত বহুত দেৰি হৈ গ'ল বহুত দেৰি মানে এতিয়া 11টা বাজিল কাপা ধুইছো আৰু বেয়া ভাগৰ লাগিছে মানে এইবোৰ আৰু বিহু সিহু হলেতো গম পায় আৰু কিমান কাম থাকে এইবোৰ কৰি গাটো ধুই অকনমান বহিছো আৰু ভাবিলো ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিও বহুত দিন যেহেতু ভ্লগ দিয়া নাই মিনি ভ্লগ দি আছো আপোনালোকে চাই আছে আৰু মৰম দিব আৰু লং ভ্লগটো আজি চাব বুলি আশা কৰিলো তো এতিয়ালৈকে মই একো খোৱাই নাই ভিডিঅ'টো ষ্টাৰ্ট প্ৰথমতে গাটো ধুই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছো তাৰ পাছত এতিয়া মই যেহেতু বিহু কিবা অলপ খাই লও আজি যেহেতু আৰু ভাত চাত চাগে দিনত খাব নোৱাৰিয়ে মই নাজানো বাৰু বিশেষ বাৰু চাই থাকিব ভিডিঅ'টো শেষ হলৈকে পূজাও আহিল তো পূজাৰ কথাটো পাছত পাতিম দিয়কচোন আগতে খাই লব লক তাৰ পাছত ভিডিঅ'টো আৰম্ভ কৰিম আৰু খোৱাৰ আগতে এইখিনি মই বনাই ললো মানে এয়া হৈছে সমাহৰ পানী মানে সোণ ৰূপৰ পানী ইয়াতে গাখীৰ পানী দুবৰি বন তুলসী চাউল এইবোৰ দি ছটিয়াই দিও বুলি ক'লে জলপানৰ কথাটো প্ৰথমতে মনত আহে আৰু এয়া আজি এতিয়া ৰাতিপুৱাৰ ভাত নাখাও চিৰা দৈ খাব লৈছো মোৰ খুব প্ৰিয় চিৰা দৈ লগাইছে আৰু চুলিখিনি অকনমান শুকালে বান্ধি থলো কিন্তু ইমান চুলি যায় চাওকচোন অলপ আগতে এখপামান থৈছিলো হে আকৌ এই মুখা মানে ইমান বেছি চুলি যায় আজিকালি মোৰ এই 12টা বজালৈ ভাতে খোৱা নাই মানে বিহু লাগিছে হিহঁতৰ গাটো নাচি আছে আৰু আমাৰ ছোৱালীটো নেল পলিশ ও মা চা ভালকে দিয়া ইশ বা আৰু আমাৰ লৰাটোৱে লোৱা নাই যোৱা বৰমা মানে মাৰি এতিয়া ভাত খুৱাবলৈ যাব যোৱা গুটি যোৱা ভাত খাই যোৱা ধুনু যোৱা দে যোৱা বাই বাই তোমাকো নেল পলিশ দিম যোৱা ভাত খোৱা যদি দিম যোৱা তোমাক পিছে আমলখি আৰু এইকেইটা মই কিবা এটা কৰিম সেইটো এক্সট্ৰাকে ভিডিঅ' বনাইছো দিম বাৰু সেইটো চাব দেই আৰু যেহেতু আজি কাতি বিহু গতিকে কাতি বিহুৰ বাবে এয়া গোটা মাটিমাহ খাব লাগে কাতি বিহুত এয়া তিয়াই থোৱা হৈছে 3 hours later অকনমান ৰেষ্ট ললো আৰু এতিয়া যেহেতু মানে গধূলি হৈ আহিল তুলসী ৰুব লাগিব আৰু মানে খৰাই চৰাইৰো যোগাৰ কৰিবৰ হ'ল তো এতিয়া সেইবোৰ কৰি আছো আৰু তুলসীডাল কোনে ৰুই আছে মই দেখুৱাই আছো তাই ৰুৱে বোলে ৰ'ব দেখুৱাই আছো লৈ আহিছো মানে ধুবৰ কাৰণে বাকি সেই মাটিমাহ আছিল নে মাহে মাটিমাহখিনি মায়ে ধুলে আৰু এইখিনি মই এতিয়া ধুই আনি খৰাইৰ যোগাৰ কৰোঁ আৰু বেক কেমেৰা দেখাই আছো ৰ'ব তুলসীৰ মানে কি বুলি কয় কেইটা এইটো মানে তাতে ইয়াতে ৰুই দিছে এতিয়া মানে হেৰি চেৰি খান্দা নাই ইয়াতে ৰুই দিছে ইয়াৰ পৰা উঠাই নি কিনে বেলেগত ৰুই থৈ দিব পাৰিম আৰু এইটো হৈছে তুলসী ৰোৱা মানুহটো আৰু এইডাল হৈছে তুলসীডাল ধুনীয়াকৈ আৰু ভালকৈ আৰু এয়া তুলসী ৰুই হৈ গ'ল ইমান ধুনীয়াকৈ ৰুই দিছে তাই মানে তাই ৰুম বুলি ক'লে গতিকে ময়ে ৰুব আনিছিলোঁ তাই ৰুম বুলি কোৱা বাবে তাইকে ৰুবলৈ দিলোঁ সন্ধিয়া হৈ গ'ল আৰু এইবোৰ মই মাক যোগাৰ পাতি কৰি দি আছোঁ চাকি যিহেতু বহুততে দিব লাগিব পথাৰত দেউতা দিব গ'ল কিন্তু পথাৰখন যিহেতু দূৰত আছে মই দেখুৱাব নোৱাৰিলোঁ আৰু এইবোৰ মই যোগাৰ পাতি কৰি আছোঁ মায়ে এইফালে শৰাই আগবঢ়ালে আৰু এইফালে আমাৰ মেইন মানুহকেইটা আহি গ'ল মানে ধন আৰু ধুনু নহ'লেতো আজিকালি একো নহয় সেইফালে সি আইতাক একদম দিগদাৰি দি আছে আৰু ধুনু মোৰ কোলাত আৰু এয়া হৈ গ'ল প্ৰসাদ খোৱাৰ সময় প্ৰসাদখিনি দেখি নিশ্চয় লোভ লাগিছে নহয় জানো মানে খাওঁ লাগিছে প্ৰসাদ পাতি চাহপাতি খাই লৈ গাইছ অকণমান কামত লাগো মানে বিহু বুলি ক'লেতো পিঠা পনা লাগেই দিয়কচোন কিন্তু এইবাৰ পিঠা নহয় চুজি আৰু নাৰিকলৰ লাৰুহে বনোৱা হ'ব ইয়াতে কম দেখিছে ইমান কমো নাই বাৰু এয়া এতিয়া বনাব লৈছোঁ আৰু ফাইনেলি বনোৱা হৈ গ'ল দিয়ক বনাই হোৱাৰ পাছতে মায়ে সেইফালে মাংসৰ বাবে যোগাৰ কৰি আছে মানে আমাৰ এইফালে নিয়ম যে কাতি বিহুৰ দিনাখন মাছ মাংস নাখালে গোটেই কাতি মাহটোৰে মাছ মাংস খাব নোৱাৰি নাপায় আৰু কিছুমান ঠাইত চাগে আজি মাছ মাংস নাখায়ো মানে চাৰিওফালে বেলেগ নিয়ম দিয়কচোন মানে বেলেগ ঠাইত আৰু এয়া খৰিত ধুনীয়াকৈ মাংস বনি আছে আজি এইটো সৰু ভিডিঅ' দিলোঁ দিয়ক আৰু আজিলৈ বাই বাই